নমস্কাৰ আপোনালোক ভালে আছে কি জানি সকলো ভালে থাকক মোৰ কিন্তু ভাল নহয় দেই মোৰ মানে কি হল দাঁত এটাই জিবা এখন কাটি দিছে মোৰ দাঁত এটা ধাৰ হল মানে জিবা কাটি দিছে লেবা নিচিনাই হৈছিল আকৌ ডেন্টাল ডক্টৰ গৈ পেলাই ধাৰটো মৰাই আনিলো এতিয়া অলপ লেবাটো কমিলে তথাপি অলপ লেবা নিচিনা লাগিছে যেন পাইছো আপোনালোকৰ বাৰু আপোনালোকক এতিয়া কৌতুক এটা কওঁ শুনক মানে ৰাছিয়ান সাইন্টিষ্ট আৰু আমেৰিকান সাইন্টিষ্ট আৰু ইণ্ডিয়ান তিনটা সাইন্টিষ্টৰ মাজত কম্পিটিশন হৈছিল ইণ্ডিয়ানটো আকৌ অসমৰ দেই আমাৰ অসমৰ তেওঁ গৈছিল কম্পিটিশনত মানে তিনটা আন্ধাৰ ৰুমত সোমাই দিব তিনিজনকে বেলেগ আন্ধাৰ ৰুম ঘড়ি চৰি নাই আৰু বাকি বস্তুবোৰ দিব সাইন্টিষ্টৰ মানে যিবোৰ এপাৰ্টাৰ্স তেনেকুৱা ধৰণৰ বস্তু দিব কিন্তু ঘড়ি চৰি নিদিয়ে আৰু হে আন্ধাৰ ৰুমটোত ভৰাই দিয়াৰ পিছত ৰাতিপুৱা লগে ওলাই আহিব লাগিব তেওঁলোক আৰু কবহি লাগিব কেনেকৈ গম পালে যে ৰাতিপুৱালে বুলি তো তিনিজনকে তিনটা আন্ধাৰ ৰুমত ভৰাই দিলে আমেৰিকানটো ৰাছিয়ানটো আৰু আমাৰ ইণ্ডিয়ানটো মানে অসমীয়াটো তাৰপিছত ৰাতি পুৱাৰ লগে তিনিওটাই একে সময়তে দৰ্জা খোল খাইছে এক ছেকেণ্ডৰো ইফাল নাই তো আমেৰিকানটো খুদিলে তুমি ৰাতিপুৱাইছে বুলি কেনেকৈ গম পালা আমেৰিকানটোৱে ক'লে যে চক মই এই কেমিকেলছৰ লগত মিক্স কৰি যেতিয়া হোৱাইট কালাৰ হ'ব হোৱাইট কালাৰ হ'লেই মই গম পাই যাম যে বাহিৰত ৰাতিপুৱাইছে সঁচাকৈ মোৰ কালাৰটো হোৱাইট হৈ আহিছে মই দৰ্জা খুলি দিছোঁ হয় বাহিৰত ৰাতিপুৱাইছে তাৰপিছত ৰাছিয়ানজনক সুধিলে ৰাছিয়ানজনে ক'লে যে মই বাল্ব এটা ফিট কৰিলোঁ এই আন্ধাৰ ৰুমটোত সোমাই গৈ মই বাল্ব এটা ফিটিং কৰিলোঁ মানে বাল্বটো যেতিয়াই জ্বলিব মানে সূৰ্যৰ পোহৰ হ'লেহে জ্বলে মানে বাল্বটো জ্বলি উঠিলে মই ভিতৰত গম পাইছোঁ যে বাহিৰত ৰাতিপুৱাইছে আৰু ওলাই আহি চাইছোঁহি হয় ৰাতিপুৱাইছে এতিয়া আমাৰ ইণ্ডিয়ান মানে অসমীয়া সাইন্টিষ্টজনক সুধিলে যে আপুনি কেনেকৈ গম পালে বোলে মই যে ৰুমটোত সোমালোঁ পুৰা ঠাণ্ডা পানী খাই ল'লোঁ আৰু খাই লৈ মই শুই গ'লোঁ মানে পুৰা মোৰ পাচাব কৰিব লাগিছে মই গম পাইছোঁ জৰুৰ ৰাতিপুৱাইছে মই দৰ্জাখন খুলি আহি চাইছোঁহি যে হয় ৰাতিপুৱাইছে এতিয়া যিটো কৌতুক ক'লোঁ এই কৌতুকটো মোৰ মানুহজনীয়ে মানে মিছেছে বহুত কেইবাদিনো ক'লে যে এইটো কৌতুক কওকচোন সেই বুলি কোৱাৰ কাৰণে আজি সেই মিছেছে ভাল পোৱা কৌতুকটো ক'লোঁ এতিয়া দ্বিতীয়টো শুনক এটা মানুহে মানে পুল এটাৰ ওপৰত উঠি খুব হাঁহি আছে মানে আৰু সি হাঁহি তাৰ ৰখাবই নোৱাৰা হ'ল তাৰ লগৰ দুষ্ট এটা আহিলে আহি পেলাই সুধিলে তোৰ কি হ'ল সি নকয় সি হাঁহিছেহে উৰাই ঘূৰাই এই যিটো আহিছে তাৰোতো হাঁহিবলৈ মন যায় তাৰপিছত বোলে কচোন ক কি হ'ল নাই নকয় সি হাঁহিছেহে খুব তাৰপিছত এবাৰ গৈ ক'লেগৈ চা বোলে মোৰ ঘোঁৰা এটা আছিলে ঘোঁৰাটো হেৰাই থাকিলে তাৰ পিঠিত উঠি থকা হ'লতো ময়ো হেৰালোহেঁতেন মইতো বাচি গ'লোঁ